মোৰো নহল তোৰো নহল কিমান হল তো বা গড়িয়া আলু কয় 14-15 কেজি মান হ'ব 14-15 নমস্কাৰ বন্ধুসকল আশা কৰো কলে ভালে আছে মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছো মই ৰমেন আপুনি চাই আছে ৰমেন জি আছাম আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰ দেখিছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে আপুনি মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে কোনটো চহৰৰ পৰা কোনটো গাঁৱৰ পৰা কমেন্ট বক্সত জনাবলৈ নাপাহৰিব अरे कौन भौंक रहा है ये बदतमीज গুড মৰ্নিং বন্ধুসকল আপোনালোকৰ কাৰণে গুড মৰ্নিং হৈছে নে নাজানো আপোনালোকে ৰাতি চাইছে নে ৰাতিপুৱা চাইছে মই ৰাতিপুৱাই আৰম্ভ কৰিছো সেইকাৰণে মোৰ ফালৰ পৰা গুড মৰ্নিং প্ৰথমতে চাহকণ খাই লওঁ লগত আছে ৰঙা আলু আপোনালোকৰ ফালে কি কয় নাজানো আমাৰ ফালে ৰঙা আলু বা গড়িয়া আলু কয় আপোনালোকৰ ফালে কি কয় জনাই দিব মিঠা খাই বৈ নাৰিকল পাত গুচাই আছো হিৰ কিডাল উলিয়াই আছো ঝাৰু বনাবলৈ কাৰণে অলপ দেৰি টোপনি মাৰি আছিলোঁ নাৰিকল পাত চাত গুচাই অলপ দেৰি শুই আছিলোঁ আৰু এঘণ্টামান শুলোহেঁতেন সোনকালে উঠি গ'লোঁ বাৰীতে বাগান এটা আছে তাত পাত ছিঙিবলৈ হৈ গৈছে বা যিয়ে নহওক ভিডিঅ'টো শেষলৈকে চাই থাকক মই ভিডিঅ'টো আগুৱাই লৈ যাম পাত ছিঙি হৈ গ'ল এতিয়া তিয়ঁহ এটা কাটি খাই লওঁ তামাম গৰম লাগিছে গৰম দিন আহিলেই আৰু এয়া তিয়ঁহ এইফালে জলকীয়া এইফালে কাঁহী আৰু নিমখ কাটি বহি ধুনীয়াকৈ খাই লওঁ তিয়ঁহ কাটি মেলি হৈ গ'ল ৱাও কি ধুনীয়া লাগিছে দেখিবলৈ দেখিয়ে খাওঁ খাওঁ লাগিছে আপোনালোকৰো খাওঁ খাওঁ লাগিছে আপোনালোকৰ ঘৰত যদি তিয়ঁহ চাব বাৰীত আছে এতিয়াই কাটি খাব মই গ্যাৰাণ্টি দি কৈছোঁ হয় নে নহয় কমেণ্ট বক্সত জনাব বেছি দেৰি নকৰোঁ মই ফটাফট খাই লওঁ মজা তামাম মজা 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 পাত চাত ছিঙি তিয়ঁহ চিয়ঁহ খাই গা পা ধুই ল'লোঁ পাত বেছি নোলালে হ'লেও মোৰ অনুমান 15 কেজিমান হ'ব কিমান হ'ব কিমান হ'ব কিমান হ'ব 14-15 কেজি মান হ'ব 14-15 কাটাহে কাৰেক্টটো ক'ব কাটা আহি আছে আহি পালেহে গম পাম মোৰো নহল তোৰো নহল কিমান হ'ল 11 কেজি হয় নাই 11 কেজি হয়